আজি আপোনালোকক এনেকুৱা এডোখৰ ঠাইলৈ লৈ গৈ আছোঁ যিডোখৰ ঠাইলৈ যোৱাৰ সপোন মোৰ বাকেট লিষ্টত বহু দিনৰ পৰাই আছিল। ঠাইডোখৰৰ সৌন্দৰ্য আৰু কাষতে বৈ থকা নদীখনৰ সৌন্দৰ্যই প্ৰতিদিনেই মোক হাত বাউলে মাতি আছিল। ঠাইডোখৰ যিমান সুন্দৰ, ইয়াৰ পথছোৱা তাতোকৈ বেছি দুৰ্গম। আৰু এই ঠাইডোখৰতেই ভাৰতৰ প্ৰথম সূৰ্যৰ কিৰণ দেখা পোৱা যায়। তেনেহ'লে আহকচোন আমিও সেই সুন্দৰ ক্ষণৰ সাক্ষী হৈ ৰওঁ। Good morning guys, and we are ready to go now to the Dong Valley. আৰু আমি ভাত পানী খাই সকলো ৰেডি। এইফালে অলপমান ইহঁতে ৰিল চিল বনালে আৰু এইফালে দিদিহঁতে ভাত পানী খুৱাই আছে। ল'ৰা ছোৱালীকেইটা স্কুলত যাব আৰু এই ভাত পানী খাই আছে। আমি যাম আৰু এতিয়া বতৰটো মুকলি হৈছে যদিও অলপ অলপ বৰষুণ দি আছে। তো চাওঁ কেনেকুৱা হয় বতৰটো। এতিয়া আমি ৰয়িঙৰ পৰা ওলালোঁ আৰু পেট্ৰল ভৰালোঁ। দং ভেলী যাবৰ কাৰণে আপোনালোকে ইয়াতে পেট্ৰলটো টেংকি ফুল কৰি ল'ব লাগিব, নহয় তাতে আপুনি নাপাবও পাৰে মাৰ্কেট এৰিয়া। গতিকে আমি পেট্ৰলটো কমপ্লিট কৰিলোঁ আৰু ইয়াতে হ'ল আপোনাৰ লিটাৰ 93। আমি ভৰাই ল'লোঁ এতিয়া 1901 টকা। আমাৰ হাফ টেংকি আছিলেই। মাইলেজটো একেবাৰে বেয়া দিয়া নাই আমাৰ ব্ৰেজাত বাৰু, পিছত আপোনালোকক ক'ম। तो ये भैया को दे देते, भैया रख लीजिए 5000 कैश दीजिए और ये कितना हो गया 1900। और डोंग भैली गले आपलोके हाथत अलप कैश লৈ যাব লাগিব, তাতে যেহেতু অনলাইন ফেসিলিটি বা আপোনালোকে নেটৱৰ্ক নাপাব সেইকাৰণে কেছ লৈ যাব অলপ। এইটো আমি পৰশুৰাম কুণ্ডৰ ফালে যোৱা তেজুৰ ফালে যোৱা ৰাস্তাটো। এইটো তেজু ইয়াৰ পৰা 63 কিলোমিটাৰ। এফালেদি আপোনালোকে নামচাই যাব পাৰিব। পদগল বোৰ্ড এইখন নামচাই 200 কিলোমিটাৰ। আৰু এফালে আমি ডং ভেলী পামগে। চলো আবি আমি এটা গৈ আছো তেজু, আৰু তেজুৰলৈকে ৰাস্তা আপুনি এনেকুৱা পাব একদম ফাই আপুনি 100 পিছত গুচি যাব পাৰিব টাইম কভাৰ কৰিবৰ কাৰণে। তেজুৰ পিছত কেনেকুৱা আছে নাজানো ৰাস্তা। আমি অলৰেডি তেজু পাৰ কৰিলোঁ। তেজু পাৰ কৰি এতিয়া গৈ আছোঁ টুৱাৰ্ডছ ডং। আৰু ৰাস্তাটো তেজুৰ পিছত এনেকুৱা পাব সৰু সৰু বহুত ঠেক নেৰু ৰুট। গতিকে বি কেয়াৰফুল আপোনালোকে চলালে ভালকৈ। এইটো অৰ্ধ নিচা হৈ গ'ল কালি, সেইকাৰণে এনেকৈ পৰি আছে। তাৰমানে চাওক আমাৰ অসমততো মদৰ দাম বহুত, গতিকে ইয়াত আহিলে কি হয় মানুহবিলাকে মদৰ দামটো কমটো পূৰা খাই দিয়ে। মানে আপোনালোকে খালেও গাড়ীখন ধুনীয়াকৈ চলাব, মানে বোলে কম দাম পাই পূৰা খাই দিছোঁ, গাড়ী চলাই দিছোঁ, তাৰপিছত যেতিয়া বিপদ হ'ব পাৰে। গতিকে সাৱধান সেইটো। আমি এতিয়া পাইছোঁ চালংগ্ৰাম বুলি জেগা এটা। ইয়াতে খুব বেছি দোকান আপুনি ৰাস্তাত নাপাব। আপোনালোকে যদি তাত কেম্প কৰিম বুলি আহে তেতিয়াহ'লে আপোনাৰ লগত আপোনালোকৰ যিখিনি বনোৱা বস্তু গোটেইখিনি আপোনালোকে লৈ আহিব। টেণ্ট কৰিলে টেণ্টৰ লগত আপোনাৰ ঠাণ্ডা বস্তু যিখিনি লৈ আহিব, বিকজ তাত ঠাণ্ডা পৰিব পাৰে, ৱেডাৰটোৰ কোনো ঠিক নাই। আৰু বস্তুখিনি লৈ আহিব। আৰু ইয়াতে এখন হোটেলত সোমাইছোঁ। সোমাই পেলাই তেওঁলোকে অলপ চব্জি তব্জি আমাক দিলে। চাহ অকণ খাবলৈ সোমাইছোঁ। ইয়াতে এজন মিছমি ট্ৰাইব, অৰুণাচলৰ মিছমি ট্ৰাইব, তেখেত মিছমি হয়। भैया आपका नाम बता दीजिए ना। মিছমি না, তেখেত মিছমি হয়। আৰু তেখেতৰ এটা মেইন তেওঁলোকৰ হাথিয়াৰ হয়, এজন লৈ আছে তেওঁলোকে। থোড়া দিখা দেंगे क्या? এইখন চাওক আমাৰ হেং ডাঙৰ আছে, লৈ सकते না। এইখন চাওক কিমান ডাঙৰ। এইখন দি চব কাটে আৰু খৰি চৰি মাংস চব কাটিব পাৰে। আৰু এই বস্তুখন যে দেখিছে এই তলত যে লাগি আছে, এইটো কাঠ নহয়। ময়ো কাঠ বুলি ভাবিছিলোঁ, বাট কাঠ নহয়, এইটো হ'ল উটৰ হাড়। উট যে কেমেলৰ হাড়। আৰু ইয়াতে হাতী দাঁতো দিয়ে। হাতী দাঁত দিলে ৰেটটো বাঢ়ি যায়। এইখনৰ দাম এতিয়া ধৰক 5-6 হাজাৰ টকা, আৰু যদি হাতীৰ দাঁত দিয়ে তেতিয়াহ'লে 10-11 হাজাৰ টকা হৈ যায় এইখন। আমি আহি এইখিনি হাইলাং বজাৰ বুলি কয়। আগত এখন সৰু অকণমানিকৈ বজাৰ এখন পালোঁ, কিন্তু বজাৰখন বন্ধই হৈ গ'ল চাগে। সেইখিনি পাৰ হৈ আহি এইখন নদী ওপৰৰ পৰা নদীৰ ভিউটো আপোনালোকৰ আগত দেখুৱাই লওঁ, তাৰপিছত বাকীখিনি দেখুৱাই আছোঁ। এইখন নদী, এইখন এনেকৈ নদী এখন বৈ গৈছে এফালে, আৰু এইফালে এখন সৰু গাঁও। এয়া ইয়াতে জনবসতি অকণমান দেখা গৈছে। এইখন গাঁও, এই গাঁওখনো পাৰ হৈ যাব লাগিব আপোনালোকে, মনত ৰাখক। এই গাঁওখন পাৰ হৈ যাব লাগিব ডং ভেলীলৈকে। আৰু এতিয়া হ'ল এইটো হাইলিয়াং, অলপ টাউনশ্বিপ হয় এইখিনি। টাউনশ্বিপ এইখিনি পালোহি। আৰু ইয়াতে আপুনি এখন বৰ্ড দেখিব। এইখন দেখিছেনে বৰ্ড? এই বৰ্ডখন চাই আপুনি আগলৈ যাব লাগিব। ৱালং বুলি লিখা নাই, ৱালং বুলি জেগা এটা আছে। ৱালং ইয়াৰ পৰা 100 তাৰ পৰা পাৰ হৈ যাব লাগিব। আৰু আপোনালোকে যদি কিবা বজাৰ পাতি কৰে তেতিয়াহ'লে ইয়াতে কিছুমান গ্ৰচাৰী কৰিব পাৰে। আৰু মাছ মাংস যদি কিবা লয় তেতিয়াহ'লে এনেকৈ ৰাস্তা এটা ওপৰলৈ উঠি গৈছে এইখিনি। এই ওপৰলৈ গৈ এখন মাংস বজাৰ আছে, তাতে মাংস ল'ব পাৰে এতিয়া।
তো এতিয়া আমি অলপ মাংস চাংস ল'ব লাগে এইফালে লৈ পেলাই আকৌ আগবাঢ়ি গৈ হাইলুৱাঙত সেইখন এখন বজাৰ ইয়াতে এখন বজাৰ আছে আৰু ইয়াতে এতিয়া আমি মাংস বিচাৰিছোঁ একো মাংসই নাই সকলো শেষ আৰু পৰ্ক ইয়াতে নাপায় আপোনালোকে পৰ্ক খালে পৰ্ক লৈ আহিব যিসকলে বেলেগ মাংস খাই লৈ আহিব আৰু যদি মুৰ্গী লাগে মুৰ্গী তেতিয়াহ'লে ৰাতিপুৱাই পায় 11-12 বজাৰ পিছত মুৰ্গী চুৰ্গী ব্ৰইলাৰ চব চেছ হৈ যায় ইয়াতে আৰু নাথাকে এতিয়া ৰাতিপুৱাই কাটি থোৱা আছে আমি অলপ সেইটো নিনিও চাগে চাই লওঁ আৰু বজাৰখন সৰু বজাৰ বেছি ডাঙৰ নহয় ইয়াতে দেখিছে ইয়াতে দুখন নদী আছে সেইখন নদী সেইখন হ'ল ব্ৰহ্মপুত্ৰ আৰু এখন পাহাৰৰ ওপৰৰ পৰা নামি আহিছে দলাই এইখন নদীৰ নাম দলাই দুইখন নদী একেলগে এইটো অসমত গৈ পেলাই ব্ৰহ্মপুত্ৰ হৈ লাগিছেগৈ ব্ৰহ্মপুত্ৰত সেইখন ব্ৰহ্মপুত্ৰৰ এখন দলাই একেলগ হৈ গৈছে এইটো ৰাস্তা আছিলে ৰাস্তা এইখিনি টাৰ্ণিঙত এইটো বন্ধ হৈ গ'ল এই মস্ত শিলটো ওপৰৰ পৰা খহি পৰিলে চাওক গতিকে পাহাৰত জাৰ্ণি কৰোঁতে খুব সাৱধান এটা বস্তু চাওক আমি এটা টাৰ্ণিঙত অলপ ৰেষ্ট ল'বৰ কাৰণে ৰখিছিলোঁ ইয়াতে এইটো ৱাটাৰফলত এনেই আমি অলপ ৰখিছিলোঁ আৰু যদি ইয়াতে এজন মানুহ তেওঁ চাগে বাইক লৈ আহিছে এখন বাইক লৈ আহিছে তেওঁ টোপনি ধৰিল কাৰণে চাগে তাত শুই থাকিলে তেওঁ শুই আছে আৰু বাইকখন এনেকৈ ৰখাই থৈ শুই আছে চাওক বাইকত চাবি চব লাগি আছে চাওক ইয়াত মানে আপোনাৰ একো চিন্তাই নাই একো চোৰ তোৰ নহয় আৰু আমাৰ নিচিনা আহি আৰু আমি আগত এনেকুৱা এটা জেগা পালোঁ পূৰা অ'পেন স্পেচ হয় এইখিনি গোটেই পকা ইয়াতে চাওক এইটো অ'পেন স্পেচ এইখিনিৰ পৰা আহি এনেকৈ আমি এইখিনিত গাড়ী ৰখালোঁ চাৰিওফালে পাহাৰ এইটো পাহাৰ এতিয়া ৰ'দ নাই এইফালে চাওক আপুনি ৰ'দ আছে পূৰা এই পাহাৰটোত পূৰা ৰ'দ পৰি আছে এইফালে পাহাৰটোত ৰ'দ নাই আমি আৰু আগলৈ যাব লাগিব অকণমান ইয়াতে ৰখি ল'লোঁ তো আহিলে আপোনালোকে এই স্পেচটো পাব মনত ৰাখিব এই স্পেচটো পাৰ হৈ পেলাইহে আপুনি ভিউ পইণ্টটো পাবগৈ আমি অলমষ্ট পাইছোঁ আৰু ইমান নেৰ' ৰ'দ ইয়াত এখন গাড়ী সিফালৰ পৰা আহিলে এখন নোৱাৰে আৰু যাবলৈ আৰু আমি অলমষ্ট পাই গ'লোঁ 1 কিলোমিটাৰ আছে আৰু ইয়ালং বুলি জেগাটো তাৰ পৰা আৰু 10 কিলোমিটাৰমান আছে আমি ভিউ পইণ্টটো পাবলৈকে গতিকে আমি ইয়াত এটা চাহ অকণমান খাই লওঁ BR ৰোড হয় ৰোড কনষ্ট্ৰাকশ্যন ইয়াতে এইখন ইণ্ডিয়াৰ ফ্লেগ লগাই থৈছে অকণমান আন্ধাৰ হৈ গৈছে গতিকে অকণমান আন্ধাৰ পাব ফুটেজটো চ' গাইছ আমি পালোহি ডং ভেলী আহি পেলাই আপোনালোকে এইখন ৰিজৰ্ট পাব ডং ৰিজৰ্ট ফুডিং এণ্ড লজিং নাম্বাৰটো ইয়াত লিখাই আছে আৰু তেওঁলোকৰ কটেজবিলাক এনেকুৱা ইয়াতে আপোনালোকে থাকিব পাৰে পাৰ কটেজ 4000কৈ লয় আৰু ইয়াতে আপোনাৰ গাইডো পাই যাব তলত আপোনাৰ কেম্পিং কৰাৰো জেগা আছে টেণ্ট লৈ পেলাই নিজে আহিলে আৰু এতিয়া আমি গৈ আছোঁ নিজে টেণ্ট কৰি থাকিবলৈ নদীৰ পাৰত ধুনীয়া সুবিধা আছে বোলে চাওঁগৈ তাত কি হৈ আছে ৰাস্তা কোনটো লৈ ল'লোঁ ইনফৰমেশ্যন আহি আপোনালোকক কৈ আছোঁ ৰ'বা ধৈৰ্য ধৰা ইমান এক্সাইটেড নহ'লো থোৰা চবৰ কৰোঁ তো আমি অলৰেডি পাই গ'লোহি অলপ আগত আপোনালোকক দেখুৱালোঁ ডং ৰিজৰ্ট বুলি সেইফালেদি ডং ৰিজৰ্টৰ একদম কাষেদি আপোনাৰ এটা ৰাস্তা আছে সেইফালে আহি আপুনি তলত ইয়াতো এখন হ'ব মই নামটো দেখুৱাই আছোঁ এইটো ৰাস্তা নহয় নেকি হয় ইয়াতে আপুনি নিজৰ টেণ্ট আনিলেও ইয়াতে থাকিব পাৰিব তেওঁলোকৰো টেণ্ট দিব পাৰে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে আৰু খুব ধুনীয়া এটা পৰিৱেশ ইয়াত ইমান ধুনীয়া ভাল লাগিছে ভলীবল চলিবল চব খেলিব পাৰিব আপুনি ইয়াত ভলীবল খেলিব নেকি আহক বন ফায়াৰ কৰি দিব চব আছে ইয়াতে আজি ৰাতি ভলীবল খেলিব লাগিব দেখাই আছোঁ আপোনালোকক এইটো অলপমান নামি আহিব লাগে কিবা এটা যেতিয়া জোচ থাকে ন এক্সাইটমেণ্ট থাকে জোচটো বাঢ়ি যায় এনেকৈ শক্তিটো বাঢ়ি যায় এতিয়া গাড়ীৰ পৰা বস্তুখিনি আমি নমাম টেণ্ট খোৱা বস্তুখিনি চব লৈ আহিছোঁ আমি সেইখিনি লৈ যাম আজি অলপ পূৰবৰ গাটো বেয়া হৈ গৈছে যেনে তেনে এতিয়া ভাল হৈছে বাৰু বস্তুবিলাক এয়া নমাই আছোঁ আমি চব সেইবিলাক টেণ্ট লোৱা চকী নালাগে চকী লাগিব চকী লাগিব নাই লাগিব আমাক লাগিব চব বস্তুবিলাক আমি লৈ লৈছোঁ গৈ আছোঁ টেণ্ট লগাবলৈ এইটো টেণ্ট আৰু চবে নিজৰ নিজৰ বস্তু নি আছে বাৰু আমি তালৈ গৈ আছোঁ এনেকুৱা এটা পৰিৱেশ মানে বিচাৰি আছিলোঁ আপোনালোকে আহিলেও বহুত বেছি ভাল পাব
ফেমিলি ফ্ৰেণ্ডছ গাৰ্লফ্ৰেণ্ড চবৰ লগত আহিব পাৰিব। ছাৰৰ অৱস্থা চাওক আমাৰ অ'ৰা এইটো কি নি আছা চিন দেখলে আমি 2টা বজাত ইয়াৰ পৰা ক্লাইম্ব কৰিম ট্ৰেকিং কৰিম ভিউ পইণ্টলৈকে আৰু আমি এজন গাইড ল'ম তেখেতে লৈ যাব আমাক। সেইটো ধুনীয়া এটা পৰিৱেশ আৰু আমাক দিছে তাৰ কাষতে এইটো এটা ইয়াতে বন ফায়াৰ কৰিব পাৰিম আৰু এনেকুৱা চেয়াৰ আছে আপোনালোকে পাৰ্টি আহিলে একদম ধুনীয়াকৈ ৰাউণ্ড টেবুল বন ফায়াৰ ধুনীয়াকৈ কৰিব পাৰিব। এনেকৈ ৰাউণ্ডকৈ কেইবাখনো আছে আৰু চবতকৈ ডাঙৰ কথা আমি এখন লৈ আহিছোঁ এখন আমি জিৰ'ত যে পাইছিলোঁ আপোনালোকক দেখাইছোঁ আগতে এখন লৈ আহিছোঁ কাটিবৰ কাৰণে লোৱা এখন। আৰু এতিয়া আমি পে'মেণ্টটো কৰি লওঁ। ইয়াৰ ৰেটৰ ইনফৰমেশ্যনটো আপোনাক এতিয়া দিম নে পিছত দিম কওক? পিছত দিম দিয়ক ব'লক পে'মেণ্টটো কৰি লওঁ। সেইটো লাইট চাইট খুব ধুনীয়াকৈ জ্বলোৱা আছে ইয়াতে একো অসুবিধা নাই। খালি আপোনালোকে নিজৰ মিউজিক ছিষ্টেমটো লৈ আহিব লাগিব দেই। এই গান চলি আছে কপিৰাইট লাগি যাব।